জমিয়তৰ ফালৰ পৰা অসমৰ মুছলমান সকলক এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা। জুম্মাৰ নামাজ আদায় কৰি মুছলমান সকলে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। জুম্মাৰ নামাজৰ পূৰ্বেই জমিয়ত উলেমাৰ বিশেষ জাননী জাৰি কৰিছে। আজিৰ এই বাতৰি আপুনি আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰক, কিয়নো অহাকালি পবিত্ৰ জুম্মাৰ নামাজ আদায় কৰিব দেশৰ কোটি কোটি মুছলমানে। জুম্মাৰ নামাজৰ পূৰ্বেই জমিয়ত উলামাই বিশেষ জাননী জাৰি কৰিছে। মুছলমানৰ মাজত কল্পনাৰ অতীত সমস্যা হ'বলৈ গৈ আছে। আল্লাহৰ দয়া আৰু কৰোণাৰ বাহিৰে আন একো উপায় নাই। এনে পৰিস্থিতি আৰু পৰিৱেশ সৃষ্টি হ'ব বুলি হয়তো আমি কাহানিও ভবা নাছিলোঁ। এক কথাত ক'বলৈ গ'লে কল্পনাতীত জটিল সমস্যাৰ মাজত আছে মুছলমান সমাজ। এই মুহূৰ্তত কেৱল আল্লাহৰ দয়া আৰু কৰোণাৰ বাহিৰে কোনো উপায় নাই আমাৰ। সেয়েহে মছজিদে মছজিদে ইমাম চাহাব আৰু মহিলাসকলে ঘৰে ঘৰে খাতমে ইউনিছ আৰম্ভ কৰি আল্লাহৰ ওচৰত দুৱাৰ আবেদন জনালে জমিয়ত উলামাৰ তৰফৰ পৰা।